হেল্ল' এভৰিৱান, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই আজি সন্ধিয়া ক্ষীৰ বনোৱাত লাগিছোঁ। মানে আজি এটা বিশেষ আয়োজন আছে, সেইবাবে ক্ষীৰ বনাই আছোঁ আৰু বহুত দিনৰ পৰা ক্ষীৰ খাওঁ লাগি আছিলে। সেইবাবে ক্ষীৰ বনাম বুলি ভাবিলোঁ আৰু সেইকাৰণে মই আজি ক্ষীৰ বনাই আছোঁ। এইফালে মোৰ হাজবেণ্ডে ভিডিঅ' কৰি দি আছে আৰু ছাইডত মায়ে মানে পিঁয়াজ কাটি যোগাৰ কৰি আছে আৰু সেয়া জিমিহঁতলৈ ভাত ৰেডি কৰি থোৱা হৈছে। মানে ভাতখিনি গৰম হৈ আছে যে ঠাণ্ডা কৰি থোৱা হৈছে আৰু মায়ে এনেকৈ পিঁয়াজ কাটি আছে। পিঁয়াজখিনি ধুনীয়াকৈ মানে কাটি কুটি যোগাৰ কৰি মায়ে ধুনীয়াকৈ দিছে মোক, কাৰণ মই বনাম আজি, তো মায়ে মোক যোগাৰ কৰি দি আছে। সেয়ে আমাৰ ককহঁতি দেখিছেনে, পাকঘৰটোত থাকিলে সিহঁতি ইয়াৰ পৰা আঁতৰি নাযায়, পাকঘৰটোৰ তলতে আছে আৰু বিশেষকৈ এতিয়া খানা দিব হৈছে যে সেইকাৰণে সিহঁতি ইয়াতে বহি আছে। মই বনাব লৈছোঁ পোলাও। মই কুকাৰতে বনাওঁ আৰু আপোনালোকে কি ইউজ কৰে ক'বচোন। মই মিঠাতেল ইউজ কৰোঁ আৰু অলপমান ঘিউ দিওঁ। মই ৰিফাইন তেল ইউজ নকৰোঁ। আৰু পোলাওত মই এনেকৈ লং ইলাচিখিনি এনেকৈ অলপ ভাজি লৈ খুন্দি লওঁ। এইফালে পিঁয়াজ, তাৰপিছত এনেকৈ জলকীয়া আৰু চব্জি চব ৰেডি কৰি ৰখা হৈছে আৰু এনেকৈ ক্ষীৰ মোৰ হৈয়ে যাব আৰু এতিয়া ক্ষীৰত দিবৰ কাৰণে আকৌ মই এনেকৈ কাজু খিচমিচখিনি ড্ৰাই ফ্ৰুটছখিনি মানে মই ঘিউত এনেকৈ অলপ ভাজি লওঁ। সেইটোত যদি মানে দি দিওঁ ন, তাৰ টেষ্টটো বহুত ধুনীয়া হয়, বিৰাটেই ভাল লাগে। পোলাওত দিবৰ কাৰণে এনেকৈ আদা ৰসটো উলিয়াই ল'লোঁ। পোলাওত দিম আৰু পিঁয়াজখিনি ভাজা হৈছে আৰু বাকী জলদি ৰেডি কৰিব লাগে। এয়া পোলাও ৰেডি হৈ আছে। বাকী মাংসৰ কাৰণে এনেকৈ মছলা পিচিবলৈ আমি আকৌ পিঠা মছলাহে ব্যৱহাৰ কৰোঁ দেই। এনেকৈ গোটা মানে পেকেট মছলাটো খুব কমেই ব্যৱহাৰ কৰোঁ। আৰু পোলাওৰ কাৰণে এইখিনি এনেকৈ চব্জি কাটি ৰাখিছোঁ। ইতিমধ্যে মোৰ পোলাও এনেকৈ ভাজা হৈয়ে গৈছে। তাৰপিছত ধুনীয়াকৈ পানী দি চিটি মৰাই দিলে মোৰ পোলাওখিনি হৈ যাব আৰু এতিয়া মাংসৰ কাৰণে যোগাৰ কৰি আছোঁ। বাকী আপোনালোকক গুড মৰ্ণিং, গুড ইভিনিং, গুড নাইট, গুড আফটাৰনুন মই চব দিছোঁ, কাৰণ আজি মই দিনটোৰ ভিতৰত এটা ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ, কাৰণ মই আজি গোটেই দিনটোৱে বিজি আছিলোঁ। গাটো অলপ ভাল নাছিলে। আজি আপোনালোককতো কোৱাই হোৱা নাই ন মই কিয় মানে এইখিনি যোগাৰ পাতি কৰি আছোঁ, কি কৰি আছোঁ। আজি মানে আমাৰ ভাড়াঘৰ আছে, যিহেতুকে ভাড়াঘৰত থকা ভণ্টি এগৰাকী মানে বিয়া হৈ যাবগৈ। তেওঁৰ বিয়া আছে বহাগত, সেইকাৰণে ভাবিলোঁ আমি তেওঁ মানে কণ্টিনিউ 3 বছৰ আমাৰ ইয়াতে থাকি পঢ়িলে, তো ভাবিলোঁ মায়ে মই যে কইনা ভাত এসাঁজ খুৱাওঁ আজি। তাৰপিছত সেইকাৰণে এইখিনি যোগাৰ পাতি কৰি আছোঁ। বাকী চাই থাকিব কেনেকুৱা, আৰু আপোনালোকে কমেণ্ট কৰি জনাব আকৌ মোৰ ব্লগবোৰ আপোনালোকৰ কেনেকুৱা লাগে, আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ, মানে তেতিয়াহে মোৰ মৰম পালে আপোনালোকৰ ভাল লাগিব। মোৰ আৰু কণ্টেণ্ট বনাবলৈ আপোনালোকৰ কাৰণে আৰু ভিডিঅ' বনাবলৈ মই অলপ উৎসাহ পাম। সেয়া আপোনালোকে বাকী চাই থাকক, মই দেখুৱাই থাকিম আৰু কি বনাওঁ। আৰু আছে অলপ কিবাকিবি, ৰাইতা বনাম বুলি ভাবিছোঁ, তো চাই থাকক, মই কণ্টিনিউ কৰি থাকক, মই দেখুৱাই থাকিম। অ'কে, এয়া মাংসৰ কাৰণে পিঁয়াজ ভাজি আছোঁ। পিঁয়াজখিনি গলিবলৈ দিছোঁ, নহ'লে পিঁয়াজ হৈ থাকিলে ভাল নালাগে যে। বাকী সকলোবোৰ যোগাৰ হৈ আছে, আদা নহৰু যোগাৰ হৈ আছে, ইফালে মাংস মছলা সকলোবোৰ পিচি যোগাৰ হৈয়ে আছে। মই খালি পিঁয়াজখিনি ভাজি আছোঁ আৰু পূৰা বনাব লাগে। মায়ে যোগাৰ পাতি কৰি দিলে। মা আৰু দেউতাহঁতি পূৰা টিভি চাই আছে। জানেনে ৰাইজ কি হ'ল, মাংসখিনি বনাব লওঁতে ইয়াত মানে ইমানেই কম জুই জ্বলিছে, গতিকে বাহিৰলৈ লৈ গ'লোঁ। এতিয়া তাত নীতিকেছে মানে হিলাই মেলি দি আছে মাংসখিনি। বাকী ইয়াত এতিয়া মই বনাবলৈ লৈ আছোঁ ৰাইতা। এয়া মাংস ইয়াত বনি আছে, কাৰণ তাত মই কৈছিলোঁ জুইৰ মানে হেৰিটো তাপটো কম যে, সেইকাৰণে মাংসখিনি তাত একদম ভালকৈ উতলা নাছিলে, ভালকৈ হোৱা নাছিলে। এনেকৈ ঢেঁকীশালতে আমাৰ এনেকৈ গেছো আছে, ইয়াত চৌকাও আছে। মায়ে এইবিলাক জলকীয়া শুকুৱাই থৈছে। সেইদিনা যে আচাৰ দেখুৱাইছিলোঁ, এই আচাৰো এনেকৈ থৈ দিয়া আছে, ইয়াৰ পৰা ৰ'দত দিবলৈ ভাল হৈ যায়, সেইটো কাৰণে কৰি থোৱা আছে। ইয়াৰ মাংস ৰেডি হৈ আছে, সকলোবোৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া তাই আহিব আৰু ধুনীয়াকৈ ভাত সাজ দিম, আপোনালোককো দেখাম, চাব। বাকী ব্লগবোৰ কেনেকুৱা পায় আপোনালোক ক'ব, আৰুনো কি ক'ম। সেয়াই জাষ্ট বনাই আছোঁ আৰু এতিয়া হৈ আছে। উতলালৈ চাই আছোঁ, পানীখিনি মানে হেৰি হ'লে আৰু কমি গ'লে আৰু হৈ যাব আৰু মাংস।
এইখিনি ৰাইতাৰ কাৰণে দৈ পানী এনেকৈ মিক্স কৰি ফেটি তাতে অলপ তিয়ঁহ দি লৈছোঁ। এনেকৈ তেলটো গৰম কৰাৰ পিছত ৰাইতাৰ কাৰণে মই ৰেডি কৰিম আৰু ৰ'ব আপোনালোকক দেখাই আছোঁ। তেলখিনি গৰম হোৱাৰ পিছত এয়া গোটা জিৰা অলপ এনেকৈ দি দিলোঁ। তাৰপিছত এয়া অলপ কাৰি পাত্তা মানে নৰসিংহৰ পাত, তাৰপিছত অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰ কালাৰৰ কাৰণে তেনেকৈ দি এইখিনি মিক্স কৰি দিম। আৰু আপোনালোকে এয়া ক'লা সৰিয়হ যদি আছে ক'লা সৰিয়হ দি দিব, টেষ্টটো বহুত ধুনীয়া হৈ যায়। তাৰপিছত লাহেকৈ এনেকৈ ৰাইতাখিনি গৰম হোৱাৰ পিছত ৰাইতা মোৰ অলৰেডি হৈ গৈছে, মই জলকীয়া দিবলৈ পাহৰি গৈছিলোঁ, সেইকাৰণে এনেকৈ গৰম তেলখিনিতে জলকীয়া দি দিছোঁ। আপোনালোকে জলকীয়া দিবও পাৰে নিদিবও পাৰে, অলপ জ্বলা টেষ্টটোৰ কাৰণে জলকীয়াটো দিলে ভাল লাগে আৰু। তাৰপিছত এই মানে মিক্সখিনি এনেকৈ ধুনীয়াকৈ ৰাইতাখিনিৰ ওপৰত দি দিলে এয়া ৰাইতা আমাৰ ৰেডি হৈ গ'ল। তাৰপিছত ধুনীয়াকৈ এনেকৈ মিক্স কৰি দিব আৰু তাৰপিছত আপোনালোকে মানে পৰিৱেশন কৰিব পাৰিব ধুনীয়াকৈ। এইটো আচলতে বিৰিয়ানীৰ লগত খায়, কিন্তু মই পোলাওৰ লগতো বনাওঁ আৰু ভাল লাগে। এইজনী আমাৰ পূজা মানে ব্ৰাইড টু বি, আমাৰ বৰ ভাল লাগে তাইক, বিৰাট মৰম লগা ছোৱালী। তাইৰ লগতে জেছিকাও আহিছে আৰু এয়া আমি খালোঁ পূৰা আমি চবেই একেলগে বহি খালোঁ, মা মই পূজা আৰু জেছিকা। মানে প্লেটিংটো দেখাব নহ'ল আৰু আজি আপোনালোকক, লৰালৰি হ'ল। তাৰপিছত পূজাহঁত গ'লগৈ, এতিয়া আমি IPL চাই আছোঁ, হাজবেণ্ড আৰু মই IPL চাই আৰু শুম আৰু এতিয়া। বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাব, মৰম দিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আজিলৈ আহিছোঁ। গুড নাইট।